আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বৰগীত পঢ়াবলৈ লৈছোঁ। এই ভিডিঅ'টোত তোমালোকে পাবা অধ্যায়টোৰ সম্পূৰ্ণ সহজ আৰু স্পষ্ট ব্যাখ্যা, সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ আলোচনা, পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি অধিক সহজ আৰু শক্তিশালী কৰি তুলিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱা আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। হেল্ল' ভিউৱাৰ্ছ, বিদ্যাৰ আলোক পাঠশালালৈ তোমালোকক স্বাগতম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰগীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বুলি কোৱা হয়। আৰু বৰগীতটো কি ৰাগত আছে? বৰগীতটো বসন্ত ৰাগত আছে। এই বৰগীত পাঠটি তোমালোকৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। হৰি হেৰাৰে ভাৱ পহিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। অৰ্থাৎ লেখকে কৈছে যে তোমাৰ ওচৰতে মই শৰণ লৈছো, জীৱিত আৰু মৰাৰ পিছতো মোক নেৰিবা। খনখনন্দ যোগী যাহাকো দিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, অজস্ৰ বয়ানে যাৰ নাপাবান্ত সীমা। মানে খনখনন্দ আদি যোগীসকলে যিজনক ধ্যান কৰে, সকলো বেদে যাক বিচাৰি নাপায়, সেইজনৰ অনন্ত গুণ গাই শেষ কৰিব নোৱাৰি। সেইজনেই হৈছে হৰি অৰ্থাৎ ভগৱান। অধমে জানিব কেনে তোমাৰ মহিমা। অধম মানে সাধাৰণ মানুহ। তো সাধাৰণ মানুহে কেনে তোমাৰ মহিমা বিষয়ে জানিব। আঁতোৰ ভৈলাহু হৰি বিষয় বিকলে, কৰিয়ে উদ্ধাৰ মোক চৰণ কমনে। লেখকে সাংসাৰিক বিষয় বাহনত আঁতোৰ হৈ পৰা আৰু তাৰ পৰা উদ্ধাৰ কৰিবলৈ ভগৱানৰ চৰণত শৰণ লৈছে। অৰ্থাৎ তেওঁৰ চৰণত শৰণ লৈ কৈছে যে এই বিষয় বাহনৰ পৰা যেন মোক মুক্তি কৰি দিয়ে। তোমাৰ চৰণ ধুই মোৰ মহাদন, ভকত জনৰে তুমিহে জীৱন। মানে ভগৱানৰ চৰণেই মহাদন আৰু ভকতৰ বাবে ভগৱানেই ত্ৰাণকৰ্তা। কৃপাৰ সাগৰ, কৃপা কৰা একবাৰ, কাতৰ কৰিয়ে লৈলো শৰণ তোমাৰ। অৰ্থাৎ তোমাৰ শৰণ মই কাতৰ কৰি লৈছো, কৃপা কৰিবলৈ কৈছে একবাৰ। কৃপা কৰা নাৰায়ণ চোৰ মোৰ পা, কহয় মাধৱ হৰি দাহকো দা। কৃপা কৰা ভগৱান এই মোহ মায়াৰ পৰা মই তোমাৰ দাহৰো দা অৰ্থাৎ চাকৰৰো চাকৰ। এতিয়া কবি পৰিচয়খিনি চোৱা। এইখিনিৰ পৰা প্ৰত্যেকবাৰ MCQৰ কুৱেশ্যন বিলাক আহি থাকে। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকা পুখুৰীত 1489 চনত জন্ম হয়। চনটো তোমালোকে মনত ৰাখিবা। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। পিতৃ আৰু মাতৃৰ দুইজনৰ নাম মনত ৰাখিবা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ গুৰুৰ পাদংককে অনুসৰণ কৰি বাৰাদি, গণকুচি, সুন্দৰী দিয়া, বেলাডাঙ্গা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। যিখিনি মানে তোমালোকৰ ইম্পৰ্টেণ্ট সেইখিনি মই অলপখিনি হাইলাইট কৰি দিছো। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। এইখিনিৰ পৰা MCQৰ কুৱেশ্যন বিলাক বেছিকে আহে। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনৰ মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো আছিল নামঘোষা। তো মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো কি আছিল? নামঘোষা। এইটো ভালদৰে মনত ৰাখিবা। 1000টা গুহা থকা বাবে এইজনক হেজাৰী গুহা বুলিও জনা যায়। তেওঁৰ আন আন ৰচনাসমূহ আছিল আখ্যানমূলক ৰচনা। আখ্যানমূলক কি কি ৰচনা আছিল? ৰাজহৈ কাব্য, আদিকাণ্ড, ৰামায়ণ। তত্ত্বমূলক কি কি ৰচনা? জন্ম ৰহস্য, ভক্তি ৰত্নৱলী আৰু নাম মালিকা। নাটসমূহ কি কি আছিল? অৰ্জুন মঞ্জল, দধিমথন, ঝুমুৰ, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বিহাৰ। শব্দৰ অৰ্থখিনি ভালকে চাই ল'বা। নিজে নিজে এতিয়া এইখিনিত চোৱা বৰগীতৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত কি লিখা আছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক বৰগীত বুলি আখ্যা দিয়া হৈছে। উচ্চ মানবিশিষ্ট সাৱলীল বাহাৰ, শ্ৰুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। বৰগীতসমূহ কেনেকুৱা? শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বুলি কোৱা হয়। এইটো মই তোমালোকক আগৰ পৰাই কৈ আছো। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ বিৰচিত। বৰগীতসমূহ মূলতে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰিছিল। শংকৰদেৱৰ 12 কৰি বৰগীত ৰচনা কৰিছিল বুলি পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত 1 কৰি 14টা বৰগীত পোৱা যায়। বৰ্তমান শংকৰদেৱৰ কেইটা পোৱা যায়? 1 কৰি 14টা বৰগীত পোৱা যায়। আৰু মাধৱদেৱৰ বৰ্ণিত থকা মুঠ 157টা বৰগীত পোৱা যায়। এই দুয়োটা তোমালোকে চাই ল'বা। ইয়াৰ উপৰি ভাৱ আৰু ভালৈ লক্ষ্য কৰি মাধৱদেৱৰ ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা অৰ্থাৎ 9 কৰি 11টা পণ্ডিতসকলে অনুমান কৰে। তাৰপিছত বৰগীতৰ লক্ষণসমূহ তোমালোকে চোৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকবাৰ ইয়াৰ পৰা কুৱেশ্যন আহে। হ'লে 2 মাৰ্ক নহ'লে 4 মাৰ্ক তেনেকুৱা কুৱেশ্যন টাইপ আহি থাকে। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত। 2 নম্বৰটো চোৱা। বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰটো চোৱা। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক। 4 নম্বৰটো চোৱা। বৰগীতসমূহ মূলতঃ ভক্তিৰ প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
মাধৱদেৱৰ বৰগীতসমূহ গায়ক শিশু কৃষ্ণৰ লীলা বিষয়ক অসমীয়া সমাজৰ ঘৰুৱা পৰিবাৰৰ চিত্ৰ একোখিনি ইয়াত চিত্ৰিত হৈছে। তাৰপিছত এইখিনি চোৱা বজ্ৰলী বাঁহ, এইখিনি তোমালোকে অলপ নিজে পঢ়ি ল'বা, বজ্ৰলী বাঁহৰ বিষয়ে লিখা আছে। তাৰপিছত কুৱেশ্যনখিনি তোমালোকে চোৱা। এতিয়া তোমালোকৰ পাঠ্যপুথিত থকা 1 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি চোৱা। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰি কৃষ্ণক অনুৰোধ কৰিছে। নেক্সট চোৱা, সনকানন্দ যোগী যাহাকো দিয়াই, সনকানন্দ যোগীসকলে কাক ধ্যান কৰে? সনকানন্দ যোগীসকলে ভগৱান হৰিক ধ্যান কৰে বুলি কৈছে। নেক্সট চোৱা, কবি কিহত আঁতৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ কষ্ট আৰু মায়ামোহৰ পৰা আঁতৰ হোৱা বুলি কৈছে। নেক্সট চোৱা, তোমাৰ পাঠ্য বৰগীতটো কোনে ৰচনা কৰিছিল? আমাৰ পাঠ্য বৰগীতটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। এতিয়া নেক্সট চোৱা, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। মোপাহ মানে কি? মোপাহ মানে মায়ৰ বান্ধৱ। এতিয়া 2 নম্বৰটো চোৱা, বৰগীতটোৰ মূল ভাৱ লিখা। মাধৱদেৱ বিৰচিত হৰিহাৰেৰে ভাৱ পঢ়িলো হৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটো দাস ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁৰ জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যোগ সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজন পৰম পুৰুষ মহিমাৰ কবিৰ দৰে অদমে জানিবলৈ অপৰাধ। বিষয় বাহনত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে। ভকতৰ ত্ৰাণকৰ্তাই হৈছে ভগৱান। সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁৰ সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। নেক্সট চোৱা, ভগৱানৰ দাস স্বৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁৰ সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে। নিজকে ভগৱানৰ চৰণত সম্পন্ন কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি আঁতৰাবলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ কথা প্ৰকাশ পাইছে। মুঠতে এইখিনি যিখিনি ভক্তৰ মনৰ ভাৱখিনি এইখিনি মানে ফুটি উঠিছে। তোমালোকে এইখিনি তোমালোকৰ বহীত লিখি ল'ব পাৰিবা, তেতিয়াহ'লে তোমালোকৰ ইজি হ'ব। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটোৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। বৰ্তমান বাংলাদেশৰ ঢাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত গুৰুজনে শিক্ষা গ্ৰহণ কৰিছিল। 1522 চনত তেখেত শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্ম চৰ্চাত মনোনিৱেশ কৰে। কবি মাধৱদেৱৰ সাহিত্য কৰ্মৰাজি তলত দিয়া ভাগসমূহত বগাব পাৰি। আখ্যানমূলক ৰচনা ৰাজহৈ কাব্য আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা কি কি আছিল? জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাট কি কি আছিল? অৰ্জুন বঞ্জন, দধিমথন আৰু ঝুমুৰা কি কি আছিল? চোৰধৰা, পিম্পৰা গুচোৱা, বমি লেটুৱা। তাৰপিছত এইখিনি চোৱা, নাম গুহা হ'ল তেওঁৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ, এইখিনি চাই ল'বা। আৰু তেওঁক খেজাৰী গুহা বুলি কোৱা হয়। আৰু তেওঁৰ মৃত্যু হৈছিল কিমান বছৰ বয়সত? 107 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল কোচবিহাৰৰ। 4 নম্বৰ চোৱা, প্ৰসংগ সংগতি দহাই ব্যাখ্যা কৰা। এইখিনিৰ পৰা প্ৰত্যেকবাৰ এটা কুৱেশ্যন আহে। চোৱা, সহস্ৰ বয়নে যাৰ নাপাবান্ত সীমা, অদনে জানিব কেনে তোমাৰ মহিমা। প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধাৰ কৰা অনা হৈছে। সংগতি, উক্ত কবিতাফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাঁকি বৰ্ণনা কৰিছে। ব্যাখ্যাখিনি চোৱা, ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ। সনকানন্দ যোগীসকলে বহু ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা, কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্ৰীহৰি হ'ল ভগতৰ জীৱন স্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়েহে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত। তাৰ পিছৰখিনি চোৱা, আতুৰ ভৈলাহী হৰিৰ বিষয় বিকলে, কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে। মই এইখিনি PDF ধুনীয়াকৈ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, অথবা তোমালোকে ভিডিঅ'খন প'জ কৰি এই ঘ আৰু গ খিনি নোটছখিনি তোমালোকে বহীত ধুনীয়াকৈ উঠাই লোৱা। ঘৰটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপিছত 5 নম্বৰটো চাই ল'বা, ভিডিঅ' প'জ কৰি তোমালোকে খাতাত লিখি ল'বা। এতিয়া ভাৱ বিষয়খিনি চোৱা, তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।
নাপাবান্ত নাপায়, কেনে কি ধৰে, বইলাহু মানে হলো, তুমিয়েই, জনেৰ সকলৰ মানে জনৰ, কহয় মানে কয়। তাৰপিছত বজ্ৰৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বজ্ৰৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। বজ্ৰৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। পশ্চিমীয়া হিন্দী ভাষাৰ অপভ্ৰংশ বজ্ৰ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। বজ্ৰৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ কৃত্ৰিম ভাষা। পিছতে চোৱা, বজ্ৰৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। এই ভাষাই উৰিষ্যা, বংগ আৰু অসমৰ থলুৱা ভাষাৰ সংমিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। তো আজিলৈ ইমানখিনি আছিল। তোমালোকক মই নেক্সট ভিডিঅ'ত লগ পাম।